কবিতাৰ শিৰোনাম এচাটি বতাহে প্ৰশ্ন কৰিলে মোক। কবি দীপাংকৰ মেধি। এচাটি বতাহে প্ৰশ্ন কৰিলে মোক, তুমি আৰু আগৰ দৰেই নাই। এতিয়া মই বতাহজাকক কেনেকৈ কওঁ, মই যে সঁচাকৈয়ে আগৰ দৰেই একে নাই। ক'ৰবাত যে মই হেৰাই গৈছোঁ, ক'ৰবাত মই যে ভাগি পৰিছোঁ, গছৰ ডালপাত ভাগি পৰাৰ দৰে। সকলো যেন থান বান হৈ গৈছে মোৰে কামিহাৰৰ মাজত থকা কলিজাডোখৰ এৰা। সঁচা কওঁ শুনা, যিয়ে মাঝৰাতি অকলেই চকু পানী মুচি শুই পৰে, আচলতে তেওঁহে জানে জীৱনটো আচলতে জীয়াই লৈ যোৱাটো কিমান কষ্টকৰ, কিমান ভয়ানক, কিমান যাতনা। সেই মানুহজনক এবাৰ সোধা, যিয়ে তেওঁৰ মনৰ দুখৰ কথাবোৰ কাকো খুলি ক'ব পৰা নাই। আপোনাৰ হাতখন কাষত পালে নিশ্চয় কৈ দিবহি, আৰু বিশ্বাসৰ হাতখন পালে কান্দি পেলাব আপোনাৰ কাষত দ্বিধা অতৰাই।